মই আকৌ ভাবিছিলোঁ হ'ব তই কি ভাবিছিলি জানো দে নকলেও হ'ব বেয়া সপোন এটা দেখিলোঁ আজি শুনচোন এবাৰ লগ কৰিব পাৰিবি নেকি আজি মই বজাৰত আছোঁ বজাৰ ইমান ৰাতিপুৱা বজাৰ খুলিলে জানো আকৌ সেইডালে ফোন কৰিছে নেকি নহয় অ' তই পচন্দ কৰচোন মই আহি আছোঁ কোৱা গিফ্ট কেইটামান কিনিবলৈ আহিছোঁ মা আছে লগত গিফ্ট নতুন কোনোবা আহিব চাগে কিমানক আৰু গিফ্ট দিবি তই তোমাৰ অপেক্ষাত এখন ঘৰ ৰৈ থাকিব নোৱাৰেতো ছোৱালীৰ বয়সৰো এটা সীমা থাকে সেইবাৰ দুলীয়াজান নে নুমলী ঘৰৰ চাকৰি কৰা ল'ৰা টকা থকা মানুহে হ'ব চাগে চাকৰিয়াল নহয় ব্যৱসায় কৰে তেন্তে কোটিপতিয়ে হ'ব চোৱা তোমাক লগ কৰিব একদমেই ইচ্ছা নাছিল তোমাৰ এই আওপকীয়া কথাবোৰে বহুত কষ্ট দিয়ে মোক কিন্তু ঘূৰি যাওঁতে এবাৰ লগ কৰি যাম ঠিক আছে দে মই ওলাই গৈ আছোঁ হ'ব দিয়া